চোৰ ডকাইতৰ বিৰুদ্ধে নহয়, এইবাৰ প্লাষ্টিকৰ বিৰুদ্ধে যুঁজ আৰক্ষীৰ। বন্দুক বাৰুদ এৰি হাতত ঝাৰু লৈ ৰাজপথত নামিল এদল আৰক্ষী। এই দৃশ্য সোণাৰী আৰক্ষী থানাৰ। সঁচাই এক প্ৰশংসনীয় পদক্ষেপ। স্বচ্ছ ভাৰত অভিযানৰ আধাৰত নগৰৰ মূল পথ ধুদৰালিত চাফাই অভিযান। সোণাৰীৰ পৰা তৰুদী বৰাৰ ৰিপৰ্ট, হেল্ল' অসম। সোণাৰী নগৰৰ এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ, ৰামধেনু হোম শ্বপ, অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা এক প্ৰতিষ্ঠান। আপুনিও আহক আৰু আনকো আনক। ৰামধেনু হোম শ্বপ।